নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। পোনপ্ৰথমে শংকৰদেৱ বিদ্যানিকেতনৰ সকলো ছাত্ৰ ছাত্ৰীকে 6 মাহিলী পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই 23 তাৰিখে হৈ যোৱা ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন MCQ সমূহ সমাধান কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে, হাতীপতি হ'ল এক তাৰকাপুঞ্জ। এই বাক্যটো শুদ্ধ। 2 নম্বৰটো দিছে, হাতীপতিত সূৰ্যৰ দৰে অসংখ্য নক্ষত্ৰ আছে। এই বাক্যটো শুদ্ধ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব, ফাইনেল উত্তৰটো হ'ব এনচাৰ A। মানে ইয়াত 1টো শুদ্ধ আৰু তাৰ ব্যাখ্যা শুদ্ধ বুলি দিছে। প্ৰশ্ন নং 2ৰ চিনাক্ত কৰিবলৈ দিছে, ধৰাতলৰ লগত মেৰুদণ্ডই কিমান ডিগ্ৰী কোণ কৰি থাকে। এইটো উত্তৰ হ'ব 66.5 ডিগ্ৰী, মানে অপশ্যন A। 3 নম্বৰ উত্তৰটো হ'ব অপশ্যন B, ৰাষ্ট্ৰৰংগিনী কলহনে ৰচনা কৰিছিল। 4 নম্বৰ উত্তৰটো হ'ব অপশ্যন D, অমিলটো বিচাৰিব লাগে। এইবিলাক ৰাস্তাৰ লগত জড়িত। এইটো হৈছে পকী ৰাস্তা, এইটো কেঁচা ৰাস্তা, এইটো ৰেল ৰাস্তা আৰু এইটো বেলেগ। গতিকে আমাৰ অমিলটো হ'ব অপশ্যন D। 5 নম্বৰ উত্তৰটো হ'ব অপশ্যন A। 6 নম্বৰ উত্তৰটো হ'ব, আদিপ্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰিছিল শিল। 7 নম্বৰ উত্তৰটো হ'ব চকাৰ, অৰ্থাৎ চকাৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে। 8 নম্বৰ উত্তৰটো হ'ব অপশ্যন C, তামৰ লগত টিন মিহলাই সৃষ্টি কৰা ধাতুবিধেই হৈছে ব্ৰঞ্জ। গতিকে আমাৰ উত্তৰটো হ'ব অপশ্যন C। এইটো 9 নম্বৰটো আকৌ দিছে, এছাৰচন আৰু ৰিজন। সিন্ধু উপত্যকাৰ সভ্যতাৰ উল্লেখযোগ্য উদ্যোগ আছিল মৃৎশিল্প। এইটো শুদ্ধ। সিন্ধু উপত্যকাৰ লোকসকলে বেছিকৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। এইটো শুদ্ধ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C। 10 নম্বৰ প্ৰশ্নৰ উত্তৰ, সপ্তসিন্ধুৰ কথা কৈছে। এই সপ্তসিন্ধু। এতিয়া আহোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। পাঠ নং 13ত উল্লেখ কৰা মতে সপ্তসিন্ধুৰ ক্ৰম হ'ল। এই প্ৰশ্নটো অকণমান জটিল হৈছে বুলি মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। কাৰণ সপ্তসিন্ধু এই নদীকেইটাৰ নাম সকলোৱে মনত ৰাখিব, কিন্তু পাঠটোৰ মতে কেনেকৈ একাদিক্ৰমে আছে, চিৰিয়েলিকে আছে, সেইটো হয়তো সকলোৱে মনত নাৰাখিবও পাৰে। গতিকে মই এইটো জটিলত ৰাখিম ছাত্ৰ ছাত্ৰীসকলৰ হৈ। যদি আমি পাঠ নং 13 অৰ্থাৎ বৈদিক সভ্যতা পাঠটোৰ মতে যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B। তাত পাঠ নং 13ত 81 নম্বৰ পৃষ্ঠাত একদম তলতে আছে সপ্তসিন্ধুৰ কথা। তাৰ মতে এই অপশ্যন বিটো শুদ্ধ। সিন্ধু, শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা আৰু ঝিলম সৰস্বতী এনেকৈ পাঠটোত আছে। গতিকে আমাৰ ফাইনেল এনচাৰটো হ'ব অপশ্যন B। 11 নম্বৰ উত্তৰটো হ'ব অপশ্যন B, চিন্থেটিক। ৰাসায়নিক সংমিশ্ৰণৰ ইংৰাজী শব্দটো হৈছে চিন্থেটিক। প্ৰশ্ন নং 12ৰ উত্তৰটো হ'ব, আমাক সামাজিক নিৰাপত্তা প্ৰদান কৰে মানৱ অধিকাৰ আয়োগে। 13 নম্বৰ উত্তৰটো হ'ব অপশ্যন A, 1994 চনত দক্ষিণ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। 14 নম্বৰ উত্তৰটো হ'ব অপশ্যন A, আমাৰ দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় প্ৰতি 5 বছৰৰ মূৰে মূৰে। 15 নম্বৰ উত্তৰটো হ'ব অপশ্যন A, বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা 63টা। 16 নম্বৰ উত্তৰ, বিষুৱ ৰেখাৰ মান হ'ল 0 ডিগ্ৰী, অৰ্থাৎ এতিয়া এনচাৰটো হ'ব অপশ্যন A। 17 নম্বৰ প্ৰশ্নটো সুধিছে, বিষুৱৰ অঞ্চলত
এজন মানুহৰ নিজৰ ঠাইতে থাকিও এদিনত মহাকাশ ভ্ৰমণ কৰে। অৰ্থাৎ এইটো আমাৰ পৃথিৱীখনৰ পৰিধিৰ কথা সুধিছে, সেইকাৰণে আমাৰ উত্তৰটো হ'ব অপশ্যন এ 40,000 কিলোমিটাৰ। 18 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ আৰৱ দেশৰ লোকসকলক বা অধিবাসীসকলক বেডুইনসকল বুলি জনা যায়। 19 নম্বৰত সুধিছে নদী বা জলভাগ দেখুৱাবলৈ মানচিত্ৰত কি ৰং ব্যৱহাৰ কৰা হয়? এইটো তেনেই সহজ, নীলা ৰং ব্যৱহাৰ কৰা হয় পানী ৰং দেখুৱাবলৈ। 20 নম্বৰটো সুধিছে ৰাষ্ট্ৰপতি ভৱন অৱস্থিত, এইটো আমি সকলোৱে জানো ৰাষ্ট্ৰপতি ভৱন দিল্লীত অৱস্থিত। এই 20টা প্ৰশ্নৰ উত্তৰ MCQ সমূহ মই সমাধান কৰি দিলোঁ। তোমালোকে কিমান পাৰিলা বা কিমান কৰিছা, যদি পাৰা কমেণ্ট কৰি জনাবাচোন, যদি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো চাই আছে। তো ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ।